গুড মৰ্ণিং এভৰিৱান। ভোগালী বিহুৰ প্ৰথম দিনটোলৈ সকলোকে আন্তৰিক শুভকামনা জনালোঁ। আশা কৰিছোঁ ভোগালীৰ ভোগ যেনেকৈ সকলোৰে মনবোৰ ৰঙীন কৰি তোলে, ঠিক তেনেদৰে গোটেই বছৰটো আপোনালোকে ভালে ভালে যাওক। লগতে দেৰিকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। বহুত দিনৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ব্লগবোৰ যেনেকৈ মোক আগতে চাই আছিল এতিয়াও সেনেকৈ চাই যাব। আৰু মোৰ লগত দেৱৰ্ষী আছে। হাই দেৱৰ্ষী। আৰু আমি আজি ভোগালী বিহু বুলি যাই আছোঁ আমি কাপোৰপুৰী থানলৈ। দৰং জিলাৰ অতি প্ৰসিদ্ধ মন্দিৰ কাপোৰপুৰী থান। মন্দিৰটোৰ বহুত বিশেষত্ব আছে, সেইবোৰ আমি যাই কিনে আপোনালোকক বুজাই দিম। কিন্তু বৰ্তমান আমি যাই আছোঁ, ইয়াৰ পৰা অলম'ষ্ট আপোনাৰ 2-3 কিলোমিটাৰ দূৰ হ'ব, বেছি নহয়, বাইক লৈ যাই আছোঁ। আৰু লগতে যাওঁতে ৰাস্তাত যি দেখা পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো ব'লক। আৰু আমি এতিয়া পালোহি পথাৰতলত, আমাৰ ওৱান ষ্টপ ডেষ্টিনেশ্যন বুলি ক'ব লাগিব। ইয়াতে আমি গৰমে হওক ঠাণ্ডাই হওক যিয়ে নহওক, যেতিয়াই আমাৰ আড্ডা মাৰিব মন যায় আমি ইয়ালৈ গুচি আহোঁ। আগতে যেতিয়া 4-5 বজাতে মানুহে বহুত কম আহিছিল ইয়াতে, কিন্তু এতিয়া আবেলি আহিলে ইয়াতে মানুহ ভৰপূৰ হৈ থাকে। তো ধুনীয়া জেগাটো, বহুত ধুনীয়া। এটা বিল এটা আছে ইয়াতে, পানী নাই বৰ্তমান, কিন্তু পানী থাকিলে মাছ মাৰে ইয়াতে। লগতে দৃশ্যবোৰ বহুত ধুনীয়া, পথাৰ আছে ইপিনে, আৰু বগলী পৰি থাকে আৰু বহুত কিবা কিবি। চ' বলক আপুনি চাই যাওক আমাৰ লগত ভিডিঅ'টো, আৰু দেখিব। বাইকখন ৰখালোঁ কাৰণ এতিয়া বৰ্তমান ৰূপহী চক পাইছোঁ। ইয়াৰ পৰা আমি এটা বেলেগ ৰাস্তালৈ যাব লাগিব। চ' আপোনালোকে যদি আহে ৰূপহী চকত সোমাই কিনে কাৰোবাক সুধি ল'ব, দোকান বা কাৰোবাক, যে কাপোৰপুৰী কোনফালে যায় দেখাই দিব। বৰ্তমান এতিয়া বাইক মই চলাম, চানু কেমেৰা ধৰিব পিছফালে। চ' ব'লক চানুৰ লগতে ফুৰি আহক আপোনালোকক। খুবেই ধুনীয়া, কিন্তু বনাই আছে, আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে এতিয়া। যেতিয়া লাষ্ট টাইম আহিছিলোঁ তেতিয়া এই মন্দিৰটোৰ এইবোৰ ঠিকে আছিল। এতিয়া হয়তো ইয়াতকৈ বেছি ডাঙৰকৈ বনাব খুজি আছে। এটা ইণ্টাৰেষ্টিং ক'ব কৈছোঁ, তেতিয়া মোৰ মেট্ৰিক পৰীক্ষাৰ সময় আছিল। তেতিয়া মই মেট্ৰিকৰ আগে ইয়ালৈ আহিছিলোঁ এবাৰ। মানুহে কয় বোলে ইয়াত যি খোজা হয় সঁচা মনেদি সেইটো বোলে পূৰা হয়। মেট্ৰিকৰ ক্ষেত্ৰত সেইটো সঁচা হৈছিল বাৰু, নাজানো আৰু কিমান দূৰ সত্য। বিশ্বাসে মিলয় কৰি বুলি কথা আছে ন অসমীয়াত। জয় মন্দিৰ। চ' মন্দিৰত গ'লোঁ, মন্দিৰৰ পৰা আহিলোঁ, সেৱা কৰিলোঁ। আৰু মোৰ পিছপিনে আছে, আপোনালোকে চাব পাৰে, কাপোৰপুৰী থান। অলপ দূৰতে কথা পাতোঁ কাৰণ মানুহবোৰে পূজা কৰি আছে। চ' কাপোৰপুৰী থান যিটো মোৰ পিছপিনে আছে আপোনালোকে দেখা পায়, ভগৱান শিৱৰ মন্দিৰ হয়। এই মন্দিৰটোৰ বিশেষত্ব কিছুমান আছে। বিশেষত্ববোৰ হৈছে যে এই মন্দিৰটো বহুত পুৰণি, নম্বৰ 1। আৰু মন্দিৰটোত মানে কি হয়, আপোনালোকৰ যিডাল গছ আছে, গছ মানে 7ডাল গছ আছে, কিন্তু 7ডাল গছৰ গুৰি এটাই। আচৰিত নহয় জানো? মানে আমাৰ বাকীবোৰ গছ কি, এডাল গছৰ পৰা এডাল গুৰিৰ পৰা এটা গছ হয়, কিন্তু এটা সাতজোপা গছ আছে আৰু তাৰ গুৰি এটা। লগতে ইয়াতে বহুত মানুহে সূতা বান্ধে। প্ৰবাদ অনুসৰি যিবোৰ মানুহৰ কাপোৰ বব নাজানে বা যাৰ নতুনকৈ কাপোৰ বব ষ্টাৰ্ট কৰে, তেখেতসকলে নিজৰ কাপোৰৰ প্ৰথমটো অংশ আনি কিনে ইয়াতে দি দিয়ে। আৰু কোৱা হয় যে তেতিয়া এনেকুৱা কৰিলে তেওঁলোকৰ কাপোৰবোৰ বহুত ভালকৈ মানে সেয়াই প্ৰডিউচ হয়, মানে ভালকৈ বনোৱা হয়। আৰু লগতে আৰু এটা কথা আছে,
ইয়াতে কি কৰে ষ্টুডেণ্টবোৰে যিবোৰে পঢ়া শুনা কৰে ল'ৰা ছোৱালী তেখেতসকলে ইয়াতে নিজৰ কিতাপবোৰ দি দিয়ে। কোৱা হয় যে ইয়াতে কিতাপবোৰ দিলে বোলে তেখেতসকলৰ বিদ্যাবোৰ বাঢ়ে। কিমান দূৰ সত্য নাজানো, মানুহবোৰে কিন্তু আগৰ পৰাই কৰি আহিছে। ইয়াতে আপোনালোকে ভিতৰত মই আপোনালোক দেখাব নোৱাৰিলোঁ ভিডিঅ' বনাই কিনে, কিন্তু বহুত কিতাপ আছে ইয়াতে, বহুত কিতাপ, আগৰ কিতাপবোৰ, ইকনমিক্স, মেথছ, ছায়েন্স, হাজাৰ কিতাপ মানে। লগতে ইয়াতে আৰু 4-3টা মন্দিৰ আছে। এটা সিপিনে আছে, এই জংঘলখনৰ ইপিনে আৰু এটা মন্দিৰ আছে, সেইটো সৰস্বতী মাৰ মন্দিৰ। আৰু লগতে চাওক না কিমান ধুনীয়া জেগা। এই জেগাটোত পিকনিক খাব আহে মানুহে। মন্দিৰটোৰ পিছপিনে নদী আছে, ব্ৰহ্মপুত্ৰ, এইটো কি কয়, ব্ৰহ্মপুত্ৰ নদী, মানে ব্ৰহ্মপুত্ৰৰ এটা অংশ এটা আহিছে আৰু ইয়াতে মানুহে পিকনিক খাব আহে। আৰু বগৰী গছ বহুত আছে ইয়াতে, আৰু চাব পাৰে এই নদীত পানী বেছিকৈ নাই বৰ্তমান, কিন্তু মানুহবোৰে বহুত 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 দূৰৰ পৰা পিকনিক খাব আহে। আপোনালোকে 1 তাৰিখে চাব পাৰে, এই চাওক এই চৌকাবোৰ বনোৱাই আছে এতিয়াও। ইয়াতে 1 তাৰিখে এটা মানুহ নধৰা হৈ যায়। আৰু এই চাওক নদী, জেগাটো বহুত ধুনীয়া। চ' এইবোৰ জেগা মানে কি আণ্ডাৰ ৰেটেড জেগা বুলি ক'ব পাৰি, কাৰণ এইবোৰ জেগা মন্দিৰ প্লাছ পিকনিক স্পট এটা ধুনীয়া আছে, কিন্তু যিহেতু বহুত গাঁৱৰ ভিতৰত আছে তো জেগাবোৰ বহুত মানুহে ভালকৈ গম নাপায় এই বিষয়ে। চ' যদি কাৰোবাৰ আহিব মন আছে নিশ্চয় আপোনালোকে আহিব পাৰে। বহুত ধুনীয়া জেগা হয়, মানুহবোৰ বহুত মৰমীয়াল হয়। আপোনালোকে যদি কিবা হেল্প বিচাৰে তো হেল্পবোৰ নিশ্চয় পাব পাৰে। আৰু সেই দূৰত নাজানো দেখা পাইছেনে নাই বা কুঁৱলীৰ কাৰণে দেখা নাপাব পাৰে, সেই দূৰত এখন বাঁহৰ সাঁকো আছে। বাঁহৰ সাঁকোদি আপোনালোকে যাব পাৰে। মই যাব চেষ্টা কৰিম যদি পাৰোঁ। বহুত দূৰত আছে, নাও চলে ইয়াতে কেতিয়াবা। চ' এই জেগাটো যদি আৰু অলপমান ভাল কৰিব পাৰে তেতিয়া বহুতে মানুহ পৰ্যটক আহিব ইয়ালৈ, কাৰণ এনেকুৱা জেগা বহুত কম আছে অসমত। চ' যদি আপোনালোকে আহিব খোজে তো আহিব পাৰে। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইতিমধ্যে বহুত দীঘলীয়া হৈয়ে গৈছে। এতিয়া আমি ঘৰলৈ যাম। চ' বহুত দিনৰ মূৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, ভিডিঅ' এটা ব্লগ বনোৱা ষ্টাৰ্ট কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বহুতে কৈ আছিল ফুড চেলেঞ্জৰ কাৰণে, তো ফুড চেলেঞ্জটো নিশ্চয় কৰিম কিছুদিনৰ পিছত। আৰু ধন্যবাদ, বিশেষ একো নকওঁ। আৰু যদি ভাল পাইছে ভিডিঅ'টো কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে, আৰু কিবা যদি ভুল হৈ আছে মোৰ সেইটো জনাব। আপোনালোকৰ যিবোৰ পৰামৰ্শ হ'ব সেইবোৰ নিশ্চয়